সকলোলৈ নমস্কাৰ জনাইছোঁ। এতিয়া আমি আলোচনা কৰিম কেন্দ্ৰীয় বেংক কি আৰু কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ কি কি হয়নে। আমিতো আগতে পঢ়ি আহিলোঁ যে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি হয়, কেন্দ্ৰীয় বেংক কি হয়, কেন্দ্ৰীয় বেংকৰ উদ্দেশ্য কি হয়নে। এতিয়া আমি পঢ়িম কাৰ্যাৱলীসমূহনো কি কি। এতিয়া শ্বৰ্টত যদি ক'বলৈ যাওঁ, এখন দেশৰ সকলোবোৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক হিচাপে দায়িত্ব বহন কৰা বেংকটোৱে হৈছে কেন্দ্ৰীয় বেংক হয়নে। কেন্দ্ৰীয় বেংকে কি কৰে, মুৰব্বী বেংক হিচাপে কাম কৰে। আৰু ভাৰতৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নামেৰে জনা যায়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নামেৰে জনা যায়। এইটো 1 মাৰ্কছত আহিব পাৰে, স্পেলিংটো চাই ল'বা। আৰু এই কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যাৱলীসমূহ হৈছে কাগজী মুদ্ৰা ছপা কৰা। প্ৰথমটোৱে কাম হৈছে কি হয়, কাগজী মুদ্ৰা ছপা কৰে। আমাৰ যোনবোৰ টকা পইচা, সেই টকা পইচাবোৰ কোনে বনায়, কেন্দ্ৰীয় বেংকে বনায়, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বনায় বা RBIয়ে বনায়। হ'ল কেন্দ্ৰীয় বেংক বা RBIৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ'ল কাগজী মুদ্ৰা ছপা কৰা। RBIৰ একচেটিয়া অধিকাৰ, মানে অকল RBIহে কাগজী মুদ্ৰা ছপা কৰিব পাৰে। মনোপলি পাৱাৰটো RBIৰ হাতত আছে। RBIক এই দায়িত্ব প্ৰদান কৰাৰ বাবে দেশখনত সমগুণ বিশিষ্ট মুদ্ৰাৰ যোগান ধৰাৰ লগতে ইয়াক প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰণ কৰিবলৈও RBI সক্ষম হৈছে। অকল তেহেঁতকে মানে টকা পইচা ছপা কৰিবলৈ দিয়াৰ কাৰণে তেহেঁতি কি হৈছে, সকলোবোৰ টকা পইচা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। নেক্সটটো হৈছে চৰকাৰৰ বেংক। RBI বা কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। ই চৰকাৰৰ বিভিন্ন বিভাগৰ টকা পইচা সঞ্চয় কৰে আৰু প্ৰয়োজন অনুসৰি চৰকাৰক ঋণ দান কৰে। তদুপৰি চৰকাৰক দেশৰ অৰ্থনৈতিক নীতি আৰু বাণিজ্যিক নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো দিহা পৰামৰ্শ আগবঢ়ায়। তেতিয়াহ'লে কেন্দ্ৰীয় বেংকে কি কৰে, চৰকাৰকো যেতিয়া পইচা দৰকাৰ হয় তেতিয়াহ'লে কেন্দ্ৰীয় বেংকে যোগান ধৰিব পাৰে বা কেন্দ্ৰীয় বেংকে চৰকাৰৰ ঋণ দিব পাৰে। আৰু চৰকাৰৰ যোনখিনি অৰ্থনৈতিক নীতি বা বাণিজ্যিক নীতি, সেইখিনিৰ ক্ষেত্ৰতো RBI কি কৰে, পৰামৰ্শ আগবঢ়ায়। নেক্সটটো আহিলে বেংকসমূহৰ বেংক। RBI বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে, অৰ্থাৎ ই সকলোবোৰ বাণিজ্যিক বেংকৰ মুৰব্বী বেংক হিচাপে কাৰ্য সম্পাদন কৰে। এইটো পাই আহিছা হয়নে, যে কেন্দ্ৰীয় বেংকে বাকী সকলোবোৰ বাণিজ্যিক বেংকৰ মুৰব্বী বেংক হিচাপে কাৰ্য সম্পাদন কৰে। সেয়েহে প্ৰতিটো বাণিজ্যিক বেংকে ইয়াৰ জমা পুঁজিৰ এটা অংশ কেন্দ্ৰীয় বেংকত সংৰক্ষণ কৰে। আৰু কোনো বাণিজ্যিক বেংকে বিত্তীয় সংকটৰ সন্মুখীন হ'লে RBI প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰি উক্ত সংকটৰ পৰা উদ্ধাৰ কৰে। এতিয়া ধৰি লোৱা কমাৰ্চিয়েল বা বাণিজ্যিক বেংকসমূহত কেতিয়াবা বিত্তীয় সংকটৰ সৃষ্টি হ'ব পাৰে, মানে কেতিয়াবা ফাইনেন্সিয়েল প্ৰব্লেমছ আহিব পাৰে হয়নে। তেতিয়া যেতিয়া প্ৰব্লেমৰ ফেচ হয় কমাৰ্চিয়েল বেংকসমূহে, তেতিয়াহ'লে কি হয়, RBIয়ে সেই প্ৰব্লেমখিনি ছল্ভ কৰাত সহায় কৰে। প্ৰব্লেম বুলি ক'লে কি হ'ব, বেংকৰ প্ৰব্লেম মানে কি, টকা পইচাই নোহোৱা হোৱাটোৱে বুজাব, সেইটোৱে আৰু। তাৰপিছত আহিছে ঋণ নিয়ন্ত্ৰণ। RBIয়ে বাণিজ্যিক বেংকসমূহৰ ঋণদান নীতি নিয়ন্ত্ৰণ কৰে। আৰু এই বেংকে পৰিমাণবাচক পদ্ধতি আৰু বাছনিমূলক পদ্ধতিৰে বাণিজ্যিক বেংকৰ ঋণদান প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে। এইকেইটা হৈছে RBIৰ কাৰ্যাৱলী। ঠিক আছে, চাৰিটা পইণ্টে দিছোঁ, 4টা পঢ়িলেও হৈ যাব। নেক্সট কুৱেশ্যনটো আহিলে মুদ্ৰা নীতি কি। ভাৰতৰ RBIয়ে বা কেন্দ্ৰীয় বেংকে দেশখনত মুদ্ৰাৰ যোগান হ্ৰাস বৃদ্ধি কৰিবৰ কাৰণে কিছুমান নীতি গ্ৰহণ কৰিছে। এই নীতিসমূহকে মুদ্ৰা নীতি বুলি কোৱা হয় হয়নে। যে কেন্দ্ৰীয় বেংকে যিবোৰ মৌদ্ৰিক নীতি প্ৰস্তুত কৰে, সেই নীতিখিনিকে কি বুলি ক'ব, মুদ্ৰা নীতি বুলি ক'ব। কেন্দ্ৰীয় বেংকে কৰিব লাগিব খালি দেই, চেণ্ট্ৰেল বেংকে কৰিব লাগিব, আৰু সেইটো পাৱাৰ অকল চেণ্ট্ৰেল বেংকৰ হাততে থাকে। ধন্যবাদ। ইয়াৰ আহিলাসমূহ আহিব পাৰে, কিতাপত ধুনীয়াকৈ আছে, অলপ চাই ল'বা।